নমস্কাৰ বন্ধু বান্ধৱীসকল, অল টিপছ আছামিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ জন্মাষ্টমীৰ দিনা এইকেইবিধ ঘৰলৈ আনিলে ঘৰখন সুখ শান্তি আৰু ধন সম্পত্তিও আহে। আহক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। জন্মাষ্টমীৰ দিনা যদি আপুনি বাঁহী ঘৰলৈ আনে, সকলো সংকটৰ পৰা মুক্তি পোৱাৰ লগতে আপোনাৰ ঘৰখনো সুখ শান্তি কঢ়িয়াই আনিব। জন্মাষ্টমীৰ দিনা মূৰাৰ পাখি আনিলে ঘৰৰ সুখ শান্তিয়ে ভৰি পৰাৰ উপৰিও অমংগল ঘৰখনলৈ কেতিয়াও নাহে। জন্মাষ্টমীৰ দিনা বৈজয়ন্তীমালা আনিব পাৰে। তেনে কৰিলে ধন সম্পত্তি বৃদ্ধি হয় আৰু ঋণমুক্ত হোৱাত সহায় কৰে। জন্মাষ্টমীৰ দিনা ৰাধা কৃষ্ণ মূৰ্তি বা ফটো আনিলে অতিকৈ মংগলজনক হয়। বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুন এটা ভিডিঅ'ৰ ন'টিফিকেশ্যনৰ বাবে মোৰ ছাবস্ক্ৰাইব বটনটো টিপি দিব। ধন্যবাদ।